बिटिआरआव गोदानै पाब्लिक रिलेशन पार्टी राजखान्थि हान्जानि जोनोम। बिटिआर आसामाव गोदान राजखान्थियारि हान्जानि जोनोम। गोदान राजखान्थियारि हान्जानि मुङा जाबाय पाब्लिक रिलेशन पार्टी, गुसुङै PRP। गोदान राजखान्थियारि हान्जा दानायनि बाथ्राखौ दिनै गसाइगाव प्रेस क्लाबाव खौरांगिरि मेल हांख्रायनायनि गेजेरजों फोरमायदों। हान्जानि आफादगिरि सन्जय कुमार ब्रह्म बिथाङा फैगौ 2024 नि लकसभा बिसायख'थियाव क'क्राझार बियाबाव हान्जानिफ्राय बिजाथि दिखांनायजों लोगोसे गुबुन गुबुन बियाबफोरावबो PRP राजखान्थि हान्जानिफ्राय बिजाथि दैखांगोन होनना फोसावदों बिथाङा। लोगोसे खौरांगिरि मेलनि गेजेरजों गोदानै दाजानाय PRP नि आफादगिरिया BJP कंग्रेस हान्जाखौ सोंखारिनायजों लोगोसे BTC नि ओनसोलारि हान्जा BPF आरो UPPL हान्जाखौबो गोख्रों रावजों सोंखारियो। गोदान राजखान्थियारि हान्जा PRP आ फैबाय थानाय समफोराव रायजोफोरनि जानानै अरायबो जौगाखांनायनि खामानि मावगोन होनना फोरमायो रन्जय कुमार ब्रह्म बिथाङा। হয়, মই ৰঞ্জিত কুমাৰ ব্ৰহ্ম। আজি কিয়নো আমি এটা নতুন দল মুকলি কৰিবলৈ গৈ আছোঁ। এইখন দল মুকলি কৰিবলৈ গৈছে। এইখন পাৰ্টিৰ নাম হ'ল PRP পাব্লিক ৰিলেশ্যন পাৰ্টি। কাৰণ আজি ডিচেম্বৰ 10 তাৰিখ নহয় জানো, 2023 ইনকত, আৰু ভাবিছোঁ এইটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ ভাবিছোঁ আজিৰ দিনটো। কাৰণ আমি অল অসমত এইটো ফাৰ্ষ্ট আৰু ৰিজনেল পাৰ্টি খুলিলোঁ আজিৰ পৰা, আৰু যিমানখিনি মোৰ লগত কলেজ আছে তেওঁলোকক মই আগত ধন্যবাদ যাচিছোঁ যে সেইখন পাৰ্টিত চবে ভাল আদৰ্শ লৈ পেলাই আহিছে যে উন্নয়ন কৰিবলৈ। আমি সেইখন পাৰ্টি যে গম পাওঁ যে যেনেকুৱা প্ৰত্যেকটা ষ্টেটত যেনেকুৱা কৰাপশ্যন আৰু বেয়াভাৱকৈ চলি আছে, কাৰণে আমাৰ এইখন পাৰ্টি বহুত গুৰুত্বপূৰ্ণ আমি ভাবিছোঁ। কাৰণ নতুন পাৰ্টি আঞ্চলিক চবে লাগে বুলি কৈ আছিলে এইখন পাৰ্টি বুলি। কাৰণ আমি সেইখন পাৰ্টি আজি BJP গম পাই কেনেকুৱা কাম কৰি আছে পুৰা আমাৰ অল ইণ্ডিয়াত, আৰু আপোনাৰ কংগ্ৰেছ। কাৰণ আমাৰ সেইখন পাৰ্টি আমি তীব্ৰ বিৰোধিতা কৰিছোঁ BJP কংগ্ৰেছৰ লগত আমি নাই, এটা ৰিজনেল পাৰ্টি। কাৰণ আমি গম পাইছোঁ যিহেতু আমি নেশ্যনেল পাৰ্টিৰ লগত থাকি পেলাই যে আমি ভাবিছোঁ নেশ্যনেল পাৰ্টিৰ লগত থাকি পেলাই আমি একো কৰিব নোৱাৰোঁ। কাৰণ নেশ্যনেল পাৰ্টি যেনেকুৱা ডমিনেট কৰে তেখেতসকলক গোটেইখিনি আপুনি চাই আগৰ পৰা BJP বা কংগ্ৰেছক নকওক কিয়, তেওঁলোকে কিবা যদি কৰিব লাগে তেতিয়াহ'লে গোটেইকেইটা দিল্লীত গৈ পেলাই হাইকমাণ্ডৰ কথা শুনিব লাগে। তেন্তে কিমান অসুবিধা কওকচোন। কিবা এটা সৰু সুৰা কাম হ'লে গোটেইকেইটা দিল্লী তেওঁলোকৰ হাইকমাণ্ড, দিল্লী ছাৰ তেওঁলোকৰ অসমত আমাৰ যি সমস্যা অসমত তেখেতে একো গম নাপায় দিল্লীৱালা, যিমানেই নকওক BJP নকওক কংগ্ৰেছ নকওক কিয়। আমি গতিকে যিটো আমি এইটো ষ্ট্ৰংলি আজি SMS দিব বিচাৰোঁ সমগ্ৰ আমাৰ অসমবাসীক, আৰু লগতে আমাৰ যিহেতু BTR অঞ্চলত যে আমি আজি গসাইগাঁও প্ৰেছ ক্লাবৰ পৰা যে সেইখন পাৰ্টি আমি নতুনকৈ আজি মুকলি কৰিলোঁ। ফাইনেল PRP পাব্লিক আমাৰ 90% অলৰেডি আমি সেইখন পাৰ্টি কভাৰ কৰিলোঁ। মানুহবিলাকে থেংকছ ফৰ যিমানখিনি মানুহবিলাক তেখেতসকলে বহুত ছাপোৰ্ট কৰিছে সেইখন পাৰ্টি লৈ পেলাই, যে আগন্তুক ভাবোঁ যে সেইখন পাৰ্টি আমি উন্নয়ন কৰিব পাৰোঁ। যিহেতু আমি ভাবিছোঁ যে বহুত দিনৰ পৰা চাই আছোঁ যে কেপচাৰ কৰিছোঁ যে ৰিজনেল পাৰ্টি বহুত গুৰুত্বপূৰ্ণ, যিহেতু হেমেন্দ্ৰ বিশ্ব শৰ্মা ডক্টৰ ডাঙৰীয়া যেনেকৈ বেয়াভাৱকৈ যে মানুহৰ মাজত জেল কাজিয়া লগাই আছে, যে গতিকে আমি গম পালোঁ যিমানখিনি ৰিজনেল পাৰ্টি আছে তেওঁলোকৰ মুৰব্বীকেইটাক মই আহ্বান কৰোঁ। কাৰণ যে তেখেতসকলে ভালকৈ এটা গুৰুত্বপূৰ্ণ যেনেকৈ ডিচিশ্যন ল'ব লাগিছিলে তেওঁলোকে ইমান ভালকৈ ল'ব পৰা নাই। মই এইটো ক'ব বিচাৰোঁ কাৰণে যিহেতু আমি সেইখন ৰিজনেল পাৰ্টি ওলাবলৈ বহুত বাধ্যতামূলক, আৰু মই কোনো পাৰ্টিক মই ব্লেম কৰিবলৈ নাযাওঁ, সেইটো মোৰ দায়িত্ব নহয়। কাৰণ সেইখন যে আমি PRP পাৰ্টিখন যে আজি সৃষ্টি কৰিলোঁ, যে জন্ম দিলোঁ এইখন পাৰ্টি, আমাৰ কাৰণে বহুত এটা ইতিহাস থাকিলে যে এইখন আজিৰ দিনত ডিচেম্বৰ 10 তাৰিখৰ কাৰণে। আৰু যিমান মোৰ কলেজ যিমানখিনি মোৰ যে ডাঙৰ লিডাৰ যিহেতু মোৰ লগত আজি উপস্থিত আছে তেখেতসকলে মোৰ পাৰ্টিত যে যোগদান দিছে সেইটোৰ কাৰণে বহুত আমি আনন্দিত। কাৰণ BTAৰ ক্ষেত্ৰত ক'বলৈ গ'লে বহুত দুৰ্নীতি ৰাজনীতি চলি আছে। আপুনি কওক BPL নকওক UPPL নকওক কিয়, মানুহবিলাক এটা BTAৰ কাৰণে একটা উন্নয়ন বিচাৰিছিলে। সেইখন উন্নয়ন হ'ল যে এটা ৰিজনেল পাৰ্টি বহুত ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ ভাবিছিলে যে এইখন ৰিজনেল পাৰ্টি খুব আমাৰ কাৰণে, কিন্তু আজিলৈকে দুৰ্ভাগ্যজনক ৰিজনেল পাৰ্টি খুলিব পৰা নাছিলে। কিন্তু আজি বহুত আমি ভাবিছোঁ ভাগ্যৱান যে এইখন ৰিজনেল পাৰ্টি খুলিব পাৰিছোঁ। আৰু গোটেইখিনি যিমান য়ংষ্টাৰ ল'ৰা ছোৱালীবোৰ আহি পেলাই মই ষ্ট্ৰংলি SMS দিব বিচাৰিছোঁ। কাৰণ আমাৰ এইখন পাৰ্টি বহুত আগবাঢ়ি যাব, আৰু বিভিন্ন দলে ক'লে আমাৰ লগত অলৰেডি যোগদান কাৰ্যসূচী কৰিছে ইটাৰলি, আৰু তেখেতসকলে অলৰেডি সেইখন পাৰ্টি লৈ পেলাই আমাৰ পাৰ্টিখন নতুন পাৰ্টিক গুৰুত্বপূৰ্ণ লৈ পেলাই তেখেতসকলে আহি পেলাই বহুত যোগদান কৰিছে। আৰু মই
তাৰ নেতৃত্বত মোৰ নেতৃত্বত যিটো আমি এখন পাৰ্টি খুলিছোঁ তাৰ লগতে মই আমাৰ কলেজকেইটা তেওঁলোকে মানে বহুত কৈ আছে যে আৰু যিমানখিনি আগৰ আমাৰ ভাল আমাৰ লগত যিমান নেতাকেইটা আছে তেখেতসকলে কৈছিলে মোক যে ছাৰ আমাৰ এটা মানে বিটিডিৰ কাৰণে নতুন এটা দল লাগে বুলি আৰু চবেই বিচাৰিছে কিন্তু সাহস পোৱা নাছিলে আৰু এইখন দল আহি পেলাই বহুত মানে এটা ষ্ট্ৰংলি যেনেকৈ SMS দি আছে বহুত আগবাঢ়ি নিশ্চিত আৰু আজিৰ দিনত ক'ব পাৰোঁ 2024 আমাৰ পাৰ্টিৰ পৰা UPPL BPL বাদ দি পেলাই আমি 100% জিকাটো নিশ্চিত মই ক'ব পাৰোঁ কাৰণ চোৱা এটা বস্তু আমি গুৰুত্বপূৰ্ণ ক'বলৈ পাহৰি গৈছোঁ কওঁ এইখন আজি UPPL BPL যেনেকৈ আপোনাৰ এটা তেখেতৰ হয়তো আপোনাৰ গম পোৱা নাপায় মিডিয়াৰ পাৰ্চনেল মানুহবিলাক আপোনালোকে ভাবিছে ডাঙৰকেইটা কাৰণ UPPL BPL যিমানখিনি জইনিং কৰিছে তেখেতসকলে খালি নিজৰ মানে কিছুমান ক্ষেত্ৰত তেনেকুৱা যেনেকুৱা ৰাজনীতি কৰি আছে বেয়াবোৰকে মানে এইটো চবেই বুজি পায় আৰু যেনেকুৱা তেওঁলোকে মানে জাষ্ট মানে এটা জনগোষ্ঠী লৈ পেলাই নিজৰ জনগোষ্ঠী মানে নিজৰ তাত মাফলাৰ পিন্ধাই আছে এটা জনগোষ্ঠী আপুনি জিকাটো অসম্ভৱ সেইটো কওঁ তো গতিকে তেওঁলোকে মৃত্যু মই গম পাইছোঁ যিটো আমি গম পাওঁ যে আমি যদি উন্নয়ন কৰিব বিচাৰোঁ তেতিয়াহ'লে আমাৰ লাগিব সকলোকে সম্প্ৰীতি মিলাপ্ৰীতি বিভিন্ন জনগোষ্ঠীৰ লগত একমত যে আমি কাম কৰিব পাৰোঁ সেইটোৱে আমি বিচাৰোঁ আজি যেনেকৈ আমি ভাবিছোঁ যে আমি অলৰেডি কামটো কৰিছোঁ নকৰা নহয় কাৰণ আমি আগন্তুক 2014 নিশ্চিত আমি ইয়াত কোকৰাঝাৰ কনষ্টিটিউৱেঞ্চিত আমি কেণ্ডিডেট দিম কিন্তু আমাৰ দলৰ যিমান কলেজ তেখেতসকলে সিদ্ধান্ত কৰিব লাগিব কাক দিয়া যায় কেণ্ডিডেটটো তাৰপিছত আমি ডিচিশ্যন কৰিম নিশ্চয় আমি কোকৰাঝাৰ ক্ষেত্ৰত আমি খেলিম সেইটো স্পষ্ট আৰু লগতে আমি কোনোবা ক'ৰবাত যদি ভাল ঠাই পাওঁ মানে তেতিয়াহ'লে নিশ্চয় আৰু টিকেট দিবলৈ সাজু আছোঁ আৰু মানে ৰাজনৈতিক ভ্ৰষ্টাচাৰ বহুত আগবাঢ়িবলৈ আৰু সেইখন ৰিজনেল পাৰ্টি আমাক লাগে কাৰণ মই এটা সময়ত মই নেশ্যনেল পাৰ্টি কৰিছিলোঁ সেইখন নেশ্যনেল পাৰ্টি গম পাওঁ তেখেতসকলে অনলি ফৰ দিল্লীৰ কাৰণে তেওঁলোকে কাম কৰে আমাৰ অসমৰ প্ৰব্লেম জনতাবিলাকৰ যে একো বুজি নাপায় চ' আমি সেইখিনি কৈ পেলাই সামৰিলোঁ